ঘৰলৈ যাবলৈ পৃথিৱীলৈ আহিলি বাপে ধন খাবলৈ বাপেৰৰ পইচা খাই কৰিলি উদং মদ খাই বাপেৰৰ উঠি আছে খং ওচৰলৈ নাহিবি দূৰতে থাকিবি ওচৰলৈ আহিলে এক থাপৰ দিব নমস্কাৰ মোৰ নাম শ্ৰী সবেন বড়ো মোৰ ঘৰ বছাপথাৰ গাঁৱত মই এটা ৰেপ সং সাজিছোঁ আৰু এইটো মোৰ প্ৰথম ভিডিঅ' যদি আপোনালোকে ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব ধন্যবাদ লোকৰ ঘৰলৈ যাবলৈ এনে গুদাঙি ওলাবি ঘৰতে থাকিলে মন মাৰি বহিবি মাৰে বাপেৰে ৰাতিয়ে দিনে দিয়ে তোক গালি খং উঠিলে জানো নাই উঘালিব চুলি তই ইয়াৰ পৰা যাওঁ সোনকালে নহ'লে খাবি মাৰ খাই ওলাই গৈছে তোৰ গোটেই হাত তোৰ মন যেতিয়া তেতিয়া লোকৰ ঘৰলৈ যাবলৈ পৃথিৱীলৈ আহিলি বাপে ধন খাবলৈ বাপেৰৰ পইচা খাই কৰিলি উদং মদ খাই বাপেৰৰ উঠি আছে খং ওচৰলৈ নাহিবি দূৰতে থাকিবি ওচৰলৈ আহিলে এক থাপৰ দিব একে থাপৰ জানো নাই দাঁত মুখৰি যাব মদ খাই বাপেৰৰ যিহে ধৰা হাত ৰঙা চিঙা পৰি যাব যদি পৰে টিকাত সেইবাবে কৈছোঁ মই ওচৰলৈ নাহিবি ওচৰলৈ আহিলে কথাটো কি হ'ব ভাবিবি তই বহুত বস্তু চুৰ কৰিলি মোৰ তই ইয়াত থকা জানো চবতকৈ ডাঙৰ চুৰ কেলে জানো মানুহবোৰে এগাল মদ খাব মদ খাই জানো নাই পাগল হৈ যাব মদ যোনে বনাইছিলে তাক পোৱা হ'লে বগৰাই মাৰিম মই মুখ্যমন্ত্ৰীক ক'লে